হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আৰু আজি মই আহিছোঁ, বহুত দিন আমাৰ পথাৰখনলৈ অহা নাছিলোঁ। এয়া দেখিছে, আৰু আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আৰু কেনেকুৱা হৈছে আপোনালোকক মই আজি দেখুৱাই আছোঁ, আহকচোন আমি একেলগে চাওঁ। আৰু কেনেকুৱা প্ৰকৃতিৰ ৰূপ। আমি দুডাল এডালকৈ ৰুইছিলোঁ, আৰু আমি কোনো একো সাৰ নমৰাকৈ পথাৰত, এয়া দেখিছেনে পথাৰবিলাক, এয়া ধান কি সুন্দৰ হৈছে। আপোনালোকক মই দেখুৱাই আছোঁ কি সুন্দৰ ধান। আৰু এই ধানবিলাক কিছুমান বান্দৰে বহুত কৰিছে, অন্যায় কৰিছে। আৰু তাৰ কাৰণে কি প্ৰস্তুত কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক চাওঁ একেলগে, আহক। এতিয়া আমি গৈ আছোঁ, এয়া ৰাস্তা, এইটো পথাৰৰ মাজত চৌপাশে ধান। এইবিলাক দেখিছে কি সুন্দৰ ধান। এইটো হৈছে মাজত ধানৰ আলি আৰু বোকা পানী। এয়া মই গৈ আছোঁ, আপোনালোকক মই দেখুৱাই আছোঁ কি সুন্দৰ ধাননি পথাৰতে। এয়া দেখিছে কি ডাঙৰ ডাঙৰ চব হৈছে এইবিলাক। আৰুতো এয়া মাজতেই গমেই নাপাওঁ দেখোন, এইবিলাক জহা ধান ওলালেই দেখোন। এই দেখিছেনে, এই জহা ধান। আপোনালোকৰ সেইফালে ধান ওলাইছেনে কমেণ্টত জনাব। এয়া দেখিছেনে, এয়া জহা ধান। এই ধান ওলালেই আৰু এই দেখিছে জহা ধান এইটো। আৰু এতিয়া আমি গৈ আছোঁ, আপোনালোকৰো কেনেকুৱা লাগে পথাৰত আহিবৰ কাৰণে বহুত হয়তো ইচ্ছা যায়। আপোনালোকৰ আহিব লাগে, ওচৰত পথাৰ থাকিলে খেতি পথাৰত চাব লাগে। এয়া দেখিছে ইমান বোকা। আৰু এইবিলাক ধান দেখুৱাইছোঁ আমাৰ, এইবিলাক কি সুন্দৰ হৈছে দেখিছে। আৰু এয়া হৈছে আমাৰ ধান। এয়া দেখিছে কি সুন্দৰ সুন্দৰ ধান। এইবিলাক চালক গুৰিবিলাক কিমান ডাঙৰ ডাঙৰ গুৰিবিলাক, এইবিলাক এয়া দেখিছে। এইখনে আমাৰ ধান এইবিলাক। আমি ইয়াতে দুডাল তিনিডাল কৈ দিছিলোঁ। এতিয়া দেখিছে প্ৰকৃতিৰ কেনেকুৱা ৰূপ। আৰু মা লক্ষ্মীমাৰ আশীৰ্বাদত কি সুন্দৰ হৈছে, সকলোৰে ভাল হৈছে এইবিলাক ধানবিলাক। আৰু আপোনালোকক দেখুৱাই আছোঁ, আহক। এইবিলাক চাওক কি সুন্দৰ ধান। আৰু এইখনি আছে আমাৰ, এইবিলাক গোটাইবিলাক এইবিলাক আমাৰ। আৰু কাষতো আমাৰ ওচৰৰ দাদা কেইজনমানেও কৰিছে খেতি। এয়া আপোনালোকক মই দেখুৱাই আছোঁ, এইখনি আমাৰ। এয়া আৰু আপোনালোকক মই দেখুৱাই আছোঁ, এয়া দেখিছে এই বান্দৰে কিমান অত্যাচাৰ কৰিছে। এইবিলাক চাওকচোন, এইটো উপায় নাই। এয়া কিমান বেয়া কৰি পেলাইছে এই ধানবিলাক, ইমান কষ্টত কৰা ধান এইবিলাক। চাওক, তাৰ কাৰণে আমি কেনেকুৱা প্ৰস্তুতি কৰিছোঁ চাওকচোন আপোনালোকে। এই ধানবিলাক কেনেকুৱা কৰি পেলাইছে, তাৰ কাৰণে আমি এয়া আপোনালোকক দেখুৱাই আছোঁ। এই দেখিছেনে, আপোনালোকৰ তাত যদি এনেকুৱাকৈ ধানত বান্দৰে বহুত অন্যায় কৰি থাকে, তেনেহ'লে এনেকুৱাকৈ গুণা পূৰা কৰি ল'ব। এয়া দেখিছে, এইবিলাক কিনি আনিছোঁ গুণাবিলাক। এয়া চাওক আপোনালোকে, এনেকুৱাকৈ এটা এটা প্লাষ্টিকৰ বটল, তাত আপোনালোকে শিল ভৰাই পেলাই দি থ'ব। গৰু ছাগলী গ'লে এনেকৈ আৱাজ ওলাই যাব, তেতিয়া গৰু ছাগলীও নাহিব আৰু বান্দৰো নাহিব। এয়া আপোনালোকক মই দেখুৱাই আছোঁ, দেখিছেনে এইবিলাক কেনেকুৱা চিষ্টেম কৰি দিছোঁ। এয়া লাইনত কাৰেণ্ট দিয়া বুলি এইবিলাক তাৰবিলাক দি থৈছোঁ, কেনেকুৱা বান্দৰে ভাবিব যে আমি লাইনবিলাক দি থৈ দিছোঁ, তেনেকুৱা বুলি ওচৰত নাহিব আৰু অন্যায় নকৰিব। এয়া দেখিছেনে, এনেকুৱাকৈ পূৰা চিষ্টেমলি কৰি দিছোঁ। এতিয়া বৰ্তমান অন্যায় কৰা নাই এইবিলাক দিয়াৰ পৰা। আৰু আপোনালোকে কেনেকুৱা পালে এই চেনেলটো চাই কমেণ্টত জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে কি সুন্দৰ ধান। বান্দৰ এইকেইদিন অহা নাই, আৰু এই ইয়াত তাঁৰ দিয়াৰ পৰা এয়া দেখিছে পূৰা বাউণ্ডেৰীটো দি দিছোঁ। আৰু আপোনালোকৰ ঠিক যদি আপোনালোকৰ ঠাইত এনেকুৱা হৈছে,
এনেকুৱাকৈ দি ল'ব। বান্দৰে একো কৰিব নোৱাৰে। এয়া দেখিছে চাৰিওফালে এনেকুৱাকৈ বটল দিছোঁ, আৰু এইবিলাক পূৰা দি দিছোঁ চাৰিওফালে। যিমানলৈকে আমাৰ ধাননি আছে এতিয়ালৈকে দি দিছোঁ। এইবিলাক আমাৰ ধান। এয়া দেখিছে আপোনালোকে, এইয়া মই আপোনালোকক দেখুৱাই আছোঁ, য'লৈকে আমাৰ ধাননি আছে তালৈকে আমি এনেকৈ কৈ দি দিছোঁ। এয়া চাওক, এই ধানবিলাক চাওক, ছাইডৰ ধানবিলাক একো অনিষ্ট কৰিব পৰা নাই এতিয়া বৰ্তমান। আজি 3 দিন 4 দিন আগত দিছোঁ এইটো এনেকুৱাকৈ। লাইন থকা বুলি বান্দৰে নাহে ওচৰলৈকে আৰু একো অন্যায় নকৰে। ঠিক আপোনালোকেও তেনেকুৱা কৰিব পাৰে। যদি আপোনালোকৰ সিফালে মানে ধানত বহুত বান্দৰ যায়, এনেকুৱা উৎপালি কৰে, তেতিয়া এনেকুৱাকৈ দি দিব। দেখিছেনে? একদম পূৰা এনেকৈ দি থ'ব। তাৰপাছত চাব আপোনালোকে বহুত লাভৱান হ'ব আৰু বান্দৰ ওচৰলৈ নাযায়। তেতিয়ালৈকে আজি মই এৰিছোঁ। আপোনালোক এনেকুৱা ভাল ভাল ব্লগ দেখুৱাবৰ কাৰণে মই আৰু আকৌ চেষ্টা কৰিম। তেতিয়ালৈকে আজিলৈকে এৰিছোঁ। বাই বাই।